সুপ্ৰভাত বন্ধুসকল, সকলোকে প্ৰথমে বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি গৰু বিহু। এতিয়া সময় প্ৰায় 6টা বাজিলে। গৰু গা ধুৱাইছে আৰু ৰাইজে। আমাৰ গৰু নাই আৰু ইয়াত দেখিছে বৰষুণো দি আছে। হ'লেও যাম মই, কেনেকৈ আমি গৰু গা ধুৱাওঁ, কি কৰোঁ, সকলোখিনি দেখাম। ভিডিঅ'টো চাই থাকিব, খুব ভাল হ'ব। বেড নিউজ মানে কথাটো হ'ল, গৰু গা ধোৱা মই চাবহি নাপালোঁ, কাৰণ নিজৰ ঘৰৰ গৰু নাই। সেইখিনি সময়তে মানে যিখিনি সময়ত গৰু গা ধুৱালে সেইখিনি সময়তে বৰষুণ দি আছিলে বহুত ডাঙৰকৈ। ছাতি তাতি বিচাৰোঁতে আহিবলৈ নহ'ল, সময় নহ'ল। আৰু গৰুখিনি খুব সোনকালে দৌৰিলে এইফালে পথাৰ ফালে, তো সিহঁতেও বেছি ধোৱা নহ'ল আৰু ময়ো গৈ নাপালোঁ আৰু। তো গৰু গা ধোৱাটো মিচিং। আৰু নেক্সট চাই থাকক কি কৰোঁ। এতিয়া গা পা ধুম আৰু লাহেকৈ কণী যুঁজাবলৈ ওলাই যাম। তো সেইবিলাকে আপোনালোকক দেখাম। আৰু নিমিষা আছে, তাই শুই আছে, উঠিবলৈ হ'ল চাগে, উঠিলে চাগে। তাইকো দেখাম, তাইকো লগ পাব আপোনালোকে। তো ভিডিঅ'টো চাই থাকক। যোৱাই নাই। মোৰ কণীখিনি কি ফচকা হৈছিলে নেকি বুলি দিছে। বাৰু দিছে নেকি? হে এটা কণীয়ে পালি বা। কোন দেখিছে তোৰ অৱস্থা বেয়া। বাপেও কোন আহিলে? কোন দেখিলে? কোন দেখিলে? এইকেইটা আপুনি দেখিলে? এইখিনি ন? এইকেইটা তা এইকেইটা মোক কোন দেখিছে ইয়াত? কিনি খোৱা কথা হ'লগে নেকি? বৰাবৰ নেকি? মই যে গা পা ধুই আহোঁগে, আকৌ আহিম। কি হৈছে ইয়াত? কা গৈছে বা? মোৰ গৈছে বা। কিনি আনিছে আকৌ, তলিবা সেইখিনি ঘৰত পানী নাই, গা ধুবলৈও নাই, কাৰেণ্ট নাই, খাবলৈও নাই। তো পানী নিব আহিলোঁ। পানী নিবলৈ আহোঁতে এয়া
এইবিলাক দামেই দাম এগালমান লৈছোঁ আৰু সেয়াত কণী যুঁজ আৰম্ভ হ'লেই তো অলপ চাই আহিলোঁ মই গা পা ধুই আহিহে যাম চাই থাকিব ভিডিঅ'টো ভাল লাগিব মই মানে আজি বিহুৰ দিনাখন গা ধুব নোৱাৰিমে নেকি ইমান দেৰিলৈকে গা ধুব পৰা নাই পানী আনি মেলি দেৰিয়ে হৈছে আৰু এতিয়া আমাৰ চাহ একাপ খাই লওঁ আজি জুই জ্বলোৱা দেৰি চবফালে লেট দেখাইছোঁ এয়া কণী আনি দিছে যুঁজাই মেলি সিহঁতি 2 প্লেট মায়ে বইল কৰিবই পৰা নাই বইল কৰিব মই 9টা বাজিলে বেলেগে কণী চণী যুঁজাই আজৰি মই আৰু এতিয়া ঘৰতে আৰু গা ধুবই পৰা নাই গা পা ধুই লওঁ তাৰপৰা ঘৰতে যুঁজাম আমি কণী খাব লাগে এতিয়া কণী গৰম হৈছে গা পা ধুই আহিলোঁ আৰু ধুনীয়া হৈ আহিলোঁ ধুনীয়া লাগিছে না শুনিছা নাই অঁ সেইজনী দেখিলা মিক্সাৰ দেখালোঁ এইজনী আৰু কাৰেণ্ট নাই ইনভাৰ্টাৰ আমাৰ বেটেৰীটো ভাল নহয় তো হেৰিটো লাইট নাই এতিয়া ৰুমটো আন্ধাৰ বিহু বুলি গামোচা এখন দিছোঁ আৰু ধন্যবাদ আৰু মই আশীৰ্বাদ দিছোঁ কৃষ্ণ ভাল হ'ব বহি থোৱা তো নামঘৰলৈ যাব লাগিব কোন যাব জানো দেউতা যাব নেকি চাকি তাকি জ্বলাবলৈ সেয়া কৰিবলৈ আৰু বৰ্তাঘৰলৈ যাম মা দেউতা সেয়া কৰিম চাই থাকক ভিডিঅ'টো মজা লাগিব এতিয়া মানে ঘৰত কাপোৰ বিলোৱা বুলি হৈছে উল্টা বটা বুলি ক'ব লাগিব বৌক দিলে বৌক দিলে মাক দিলে দেউতাক দিলে মানে সেয়া কৰিব নালাগে বুলি কৈছে দেউতাই তেনেকৈ আমি আৰু দিছোঁ আৰু কাপোৰ চোৱা চুই লাগি আছে এতিয়া কাপোৰ কানি চোলা পাই গ'ল এইটো বৰবাদ এসপ্তাহ বৰ্তাহঁতৰ ঘৰলৈ ওলাই আহিছোঁ গোটেইখিনি টকাৰি আহোঁ তাৰপিছত আহি আৰু ভাত পানী খাম সিহঁত শিকিছে আকৌ দেই আমাৰ ছোৱালীজনী বন্ধ হৈ থাকে কথাটো হৈ গ'লা বৌয়ে বনাই আনিছে চাহ এই এহাত ডাঙৰ পিঠা তিল পিঠা এবিধা নহয় এহাতে হ'বগৈ এইবিধাতকৈ ডাঙৰ আছে খাম আৰু এতিয়া আমি ন ভণ্টি খাম আৰু পিঠা বৌয়ে 6000 পিঠা বিকিলে এনেকুৱা 6 টকাকৈ বুজিছে বৰমা আহিলেগৈ নামঘৰৰ পৰা আমাৰ কোনো নগ'ল ঘৰৰ মানুহ যাব নোৱাৰিলে মানে নগ'লে দেউতা গৈছিলে নাই নাজানো আৰু এতিয়া বৰমাই অনা প্ৰসাদকে খাম আৰু সৰুলৈ আহিলে আমি এতিয়া প্ৰসাদকে খাম আৰু ইমান ডবল পাত নেকি ডিমৰ পাত এয়া কনচেংকা সিহঁতি বিচাৰি আনিলেগৈ আমলৰিটো এইখিনি ইমানখিনি পৰিলে নেকি ভাগত হে যথেষ্টচোন কেইটা পাৰিলে হিচাপ নাইকিয়াকৈ যথেষ্টখিনি 1 কেজি নহ'ব আধা কেজিমান হ'ব ন বেছি হ'ব নেকি ন 300 টকা কেজি নেকি বোলে নাজানো দেই বৰমাই বনাই আছে ভাত এইবিলাক কণী বইল কোনে খায় বাহিৰত বহি আছে সেয়া এইজনী সেইজনী আৰু ক'ত মোৰ চোলাটো ক'ত মোৰ ভাগৰ লেহেংগা আনিছে আকৌ
এই যে পূজালে পিন্ধি যাবি কি লাল বালা লেহেংগা লেহেংগা নেকি মানে তই কি কিনলি ৰ চিলাব লাগিব চিলাব লাগিব পিছে আহিলে নেকি নহয় এইটো লেহেংগা চিলাব লাগিব একো নাই দে হ'ব মায়ে চিলাই দিব নহয় কি হা পিন্ধি যাম কোলে ডাঙৰ হ'ব ভণ্টি ইমান ফাপো উল্টা হৈছে কমৰটো হ'লেগে হ'ল বান্ধি গৈ আজি জানো চিলাই দিব মায়ে পাছত এইটো একদম পুৰা হেৰিও পিচি আহিলে বাৰু পিছ হ'ব আকৌ ঠিকে আছে বজাও ভিডিঅ' আমাৰ চিন্ময় কিবা এটা বজা বিহু বতৰ আৰু বজা কি বজা বৰ্তা ঘৰৰ পৰা আহিলোঁ খানা পিনা খাই আমি সকলোখিনি এতিয়া ঘৰ পালোহি আৰু এইবিলাক আনি থৈছে ক'ত লগাবলৈ দৰ্জাত লগাবলৈ কি বুলি কয় জানো এইবিলাক মই ভালকৈ নাম নাজানো দেই কি কয় ন এইবোৰ এইটোৰ নামহে জানো মই টিকনি বগোৱা বুলি আৰু এইটো বেত গাছৰ এইটো বেত গাছ বেতৰ গছৰ বেতৰ গছৰ পাত আৰু এইডাল এইডাল কি বুলি কয় এই যে কি টিকনি বগোৱা বগোৱা অঁ এইখিনি ঘৰৰ এই চালত লগাই দৰ্জাৰ ওপৰত ন দৰ্জা মুখত লগাই এইখিনি গধূলি লগাব আৰু কি কয় আমাৰ গোহালি চোহালি নাই এই ক'ৰবাত তামোলত কিবা বান্ধে হয় নাই গৰু বান্ধে তৰা গছ বান্ধে সেইখিনি কৰিবলৈ আমাৰ নাই এতিয়া বৰষুণ দিব এতিয়া আৰু শুইহে থকা কথা আৰু কি যে হ'ব আৰু এতিয়া আহি আমি ৰুমত আৰু কণী যুঁজাম এতিয়া আমাৰ দুটা চেলেঞ্জ প্ৰতিপত্নী চেলেঞ্জ কোন জিকে কণী যুঁজ হ'ব এতিয়া দুটা কণী আনিছোঁ ঘৰৰ হাঁহৰ কণী আজি পৰা দেই এইকেইটা আছে আৰু কেইটামান আমি দুটাই আনিছোঁ আজি মানে মোৰ যুঁজাবলৈ সময় নহ'ল আৰু এইও নাই যুঁজা ন যুঁজা চাওঁ কোন জিকে দিয়া কোন জিকিব ওলাইছে মইতো জিকিম সেইটো খাটাং চাওঁ দিয়া ভাগিলে জিকিলো আৰু দিয়া উল্টা চাইডত মাৰা উল্টা চাইডে ভাগিলে জিকিলো বাচি নালা হৈছিলো দেই চেঞ্জ কৰি ললো তুমিয়ে কৰিছিলা হাঁহৰ কণী নহয় নি দুইটা হাঁহৰ কণী কুকুৰা কণীয়ে পৰা নাই জিকিলো এইকেইটা কেলে নাপায় এনেকুৱাই আৰু হ'ব ন আৰু নোযোৱা হাৰিলো ইমানে আছিলে আজি ভিডিঅ'টো ইমানে আছিল ন বাই বাই আকৌ পুনৰ কাইলৈ লগ পাম মানুহ বিহু কাইলৈ কি বুলি কয় মানুহৰ বিহু কাইলৈ পুনৰ এটা ভিডিঅ' লগ পাম বাই বাই দিয়া বাই বাই